মই নবনিতাই মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি হৈছে লক্ষী পূজা। মোৰ ফালৰ পৰা সকলোলৈ লক্ষী পূজাৰ শুভেচ্ছা জনালোঁ আৰু লগতে সকলোৰে মংগল হওক তাৰে কামনা কৰিলোঁ। আজি লক্ষী পূজাৰ আমাৰ ঘৰতনো মায়ে কি যোগাৰ কৰিছে চাওঁ ব'লক। এয়া মই চাকি তাকি ৰেডি কৰি লৈছোঁ এতিয়া জ্বলাবলৈ সন্ধ্যা। এয়া তুলসী তলত চাকি দিলোঁ। এইফালে মায়ে প্ৰসাদ ৰেডি কৰি থৈছে। চাহ ধূপ চাকি জ্বলাবলৈ লৈছে। এফালে পোৱালি উৎপাত চিঞৰ বাখৰ ধুনু ধূপ চাকি জ্বলাই হৈ গ'ল। আমি এতিয়া লগত ধুনুৱে খাই থাকি মতি আগবাঢ়ি আছে। কি ভাবিছে সি জানে আৰু দেই। পইচা আহিবলৈ ক'ব লাগে। ধুনু পোৱালীয়ে দেউতাকৰ কাৰণে প্ৰসাদ ল'বলৈ ৰৈ আছে। সি দেউতাক দিয়াকে ৰ'বা কাৰণে মিলাইছে। মায়ে প্ৰসাদ বিলাইছে। প্ৰসাদ খাবলৈ লৈছোঁ। ধুনু কিবা এটা কোৱা। আমি এতিয়া প্ৰসাদ খাবলৈ লৈছোঁ। টিভি চোৱাত ব্যস্ত এইফালে প্ৰসাদ খাই আছে। এয়া ময়ো খাবলৈ লৈছোঁ প্ৰসাদ। খাবানে প্ৰসাদ? আমি প্ৰসাদ খাই আছোঁ। আমি এতিয়া সেৱা চেৱা কৰি ল'লোঁ আৰু প্ৰসাদো খালোঁ। খাই বৈ এতিয়া মই যাবলৈ লৈছোঁ আমাৰ ঘৰৰ ওচৰৰ বৌহঁতৰ ঘৰলৈ। এয়া প্ৰসাদ লৈ লৈছোঁ বৌহঁতৰ কাৰণে। তেওঁলোকৰ ঘৰত আমাৰ বৌ এয়া ধুনুৱে মই আহিছোঁ। ক'ত আহি আছে মই দেখাই আছোঁ ব'লক। মই আহিছোঁ আমাৰ দাদাহঁতৰ নতুনকৈ দোকানখন খুলিছে। এয়া আমাৰ দোকানৰ মালিক দাদা কিবা এটা কওক। ফোনটো কৰি লওক। এই দাদাই ফোনত কথা পাতি আছে। এইফালে মাহী এইফালে খুৰী ইমানেই মই কৈ আছোঁ এইফালে কিবা এটা কওক কিন্তু তেওঁ কথাত ব্যস্ত। কৃষ্ণ সকলোকে আমাৰ দোকানলৈ নিমন্ত্ৰণ কৰিছোঁ দেই। নতুনকৈ আজি খুলিছে বস্তু কিনিবলৈ। এইটো বনি ভাবি আমাৰ দাদা দোকান খুলিছোঁ। নিয়মটো কৈছোঁ আৰু ৰাইজক মাতি পেলাই মানে যিবিলাক খুলিম বুলি সেইবিলাক হোৱা নাই। আজি মানে মোটামুটি লক্ষ্মী পূজাৰ কাৰণে অলপ খৰধৰে খোলা হৈছে। সকলোৱে আহিব দেই আমাৰ দোকানলৈ। দাদা নতুন দোকানৰ পৰা মই কিনি আনিলোঁ এটা কমফৰ্ট আৰু এপিচ আনিলোঁ ভিভেল আৰু ভীমবাৰ দুপিচ আনিলোঁ। 20 টকা ঘূৰি আহিলে। আজি ভিডিঅ'টো ইমানেই আছিল। যদিহে মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰিব যাতে মোৰ আহিবলগীয়া নতুন ভিডিঅ'বোৰ আপোনালোকে ন'টিফিকেশ্যন পাই থাকে। আজিলৈ বাই বাই। আকৌ অন্য এটা ভিডিঅ'লৈ মই নবনিতাই আকৌ আহিম। আজিলৈ বাই।